মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা শ্বেয়াৰ কৰিব তালৰ ৰেচিপি, তালৰ পৰা পদ্ধতিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। প্ৰথমে তালটো মই ভালকৈ ধুই লৈছোঁ চফা কৰি পেলাই। তাৰপিছত এতিয়া তালৰ পৰা কেনেকৈ ৰস উলিয়াই আপোনালোকক দেখুৱাম, চাই যাব। তালটো মোৰ সম্পূৰ্ণকৈ গুচোৱা হৈ গ'ল। এতিয়া আমি এইটো এনেকৈ মাছত ঢালি দিম। তালটো 4 ভাগকৈ উলিয়াই ল'লোঁ। কিছুমান তালত 2-3টা গুটি থাকে, ক'ৰবাত এটাও থাকে, কিন্তু মোৰ এইটো তালত গুটি তেনেকৈ নাই পোৱা দেই। এতিয়া মই এইবিলাকৰ পৰা হেৰি কৰি পেলাই ৰসটো উলিয়াই ল'ম। ৰসটো আপোনালোকে 2 ধৰণে উলিয়াব পাৰে, এনেকৈ পানীত তিয়াই থৈও উলিয়াব পাৰে, আৰু নতুবা পিহনাত বা চালনীত পিচিও ৰসটো উলিয়াব পাৰি। এতিয়া মই চালনীত পিচিছোঁ, পিহনাতো পিচিব পাৰি। মই পিহনা লগোৱা নাই, চালনী ব্যৱহাৰ কৰিছোঁ। এয়া পিঠা, আমাৰ পিঠা আগতে উঠিছে আৰু অকণমান এঠা এঠা হৈছে তালৰ ৰসে। তাল পিঠা বনাই আছোঁ, মচমচীয়া হৈছে আৰু তাৰপৰা উঠাম, অলপ ৰঙচুৱা ৰং হ'লে ৰখাই আছোঁ।